Hello everyone, welcome back to my channel Ruchi's Lifestyle. Friends, আজিৰ ভিডিঅ'টোত মই কুকিং ভিডিঅ' এটা আগবঢ়ালো আপোনালোকলে। আশা কৰিছো আপোনালোকে সবে ভাল পাব আৰু আজিৰ ৰেচিপিটো হ'ল চিকেন বিৰিয়ানী আৰু মই ইনগ্ৰেডিয়েন্টছ খিনি স্ক্ৰিনত দি দিছো। আশা কৰিছো আপোনালোকে ভাল পাব। তেতিয়াহলে লেটস গেট স্টাৰ্টেড দি ভিডিঅ'। এয়া মই দৈখিনি ধুনিয়াকে ফেটি লৈছো নহলে গোটা গোটা পাৰ্টিকলছবোৰ থাকে সেইকাৰণে ফেটি লৈছো তাৰ পাছত এটো হল জলকীয়াৰ গুৰি আৰু এয়া হল বিৰিয়ানী মছলা আৰু এয়া হল জিৰা ধনিয়াৰ পাউডাৰ আৰু পিয়াজখিনি মই ফ্ৰাই কৰি লৈছিলো এনেকুৱা ব্ৰাউন কৰি থৈছিলো পিয়াজ এনেকৈ লাগে বিৰিয়ানী বনাবলে আৰু এয়া হল আদা নহৰুৰ পেষ্ট তে তাৰ লগত মই এয়া পুদিনা লৈছো পুদিনাৰ পাত কেটামান লৈছো আৰু যদি আপোনালোকে বিচাৰে পুদিনাৰ পাত নলৈ পুদিনাখিনি পেষ্ট কৰি লৈ ল'ব পাৰে তেতিয়া হলে স্টাৰ্ট কৰো ভিডিঅ'টো আৰু মই মাংস হাফ কেজি লৈছো আৰু এইখিনি মাংসখিনিক মই দৈ খিনি মই এনেকৈ দিছো আৰু লগতে এইখিনি পিয়াজখিনি মই ভাজি লৈছিলো যে এইখিনিও এনেকৈ দি লম আৰু এয়া বিৰিয়ানী মছলা এয়া জিৰা ধনিয়া পাউডাৰ আৰু এয়া হল বিৰিয়ানী মছলা আৰু অকমান জলকীয়াৰ গুৰি আৰু আদা নহৰুৰ পেষ্টখিনি গোটেইখিনি দি মই ভালদৰে এইখিনিতে মেৰিনেট কৰি থম প্ৰথমতে এই পেনটোত মই তেল দি লম এইটো বটলটো মই গ্লাছ পেইন্টিং কৰিছো কেনেকুৱা লাগিছে কব এয়া তেজপাত খিনি তেলত দি লম এইখিনি মছলা মই দি লৈছো তেলতে আৰু তাৰ পাছত ঢাকনি এখন দি এইখিনি অলপমান সিজিবলৈ দিম এয়া মই চাউলখিনি এনেকৈ কুকাৰ এটাত সিজাবলৈ লৈছো আৰু লগতে মই এতিয়া ইয়াতে দালচিনি কেইটামান দি দিম আৰু ইয়াতে কেওৰা ৱাটাৰ আৰু ঘি অকমান মিহলাই দিম কেওৰা ৱাটাৰ দিলে ফ্লেভাৰটো ধুনীয়া হয় বিৰিয়ানীৰ আৰু অকমান মই ঘিও দিম প্ৰায় এটা ডাঙৰ চামুচৰ সমান ঘি অকমান দিছো এয়া চাওক চাউলখিনি হৈছে এতিয়া আমি এইখিনি নমাই দিম কাৰণ এতিয়া বেছিকৈ কুক কৰিলে চাউলখিনি ভাঙাৰ চান্স থাকে সেইকাৰণে চাউলখিনি হাফ কুকে কৰিব লাগে এয়া চাওক
পিঁয়াজখিনি যোনখিনি মই ফ্ৰাই কৰি থৈছিলোঁ অলপমান থৈ দিছিলোঁ যোনখিনি পিছত দিবৰ কাৰণে সেইখিনি দি দিলোঁ কুকাৰটো অলপ দেৰিৰ কাৰণে কুকাৰটো মই বন্ধ কৰি দিলোঁ আৰু গেছৰ ফ্লেমটো অলপমান হাই কৰি দিম তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'ত পুনৰবাৰ লগ পাম তেতিয়ালৈকে ধন্যবাদ